শিৱসাগৰ জিলাৰ নাজিৰাৰ দিখৌ নদীৰ পাৰত অৱস্থিত স্বৰ্গদেউ প্ৰতাপ সিংহৰ দ্বাৰা নিৰ্মিত এই গৰখীয়া দল অৰ্থাৎ মহেশ্বৰৰ ঘৰৰ বিষয়ে কিছু কথা আজি পাতিব লৈছোঁ। আৰু এই গৰখীয়া দলৰ নিৰ্মাণ হৈছিল 1603 খ্ৰীষ্টাব্দত। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো কেনেকুৱা আপোনালোকৰ সকলোৰে ভালে চাগে। তো আজি মই আহিছোঁ এডোখৰ বিশেষ ঠাইলৈ। মোৰ পিছফালেতো হয় আপোনালোকে দেখা পাইছে, আৰু বহুতৰে মনত কুৱেশ্যন মই ক'ত আহিছোঁ। তো মই আজি আহিছোঁ নাজিৰাৰ গৰখীয়া দললৈ, আৰু এই গৰখীয়া দলৰ বিষয়ে আমি বহু কথা আজি জানিম এই ভিডিঅ'টোত। তো তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব। তো ব'লক। হয়তো বহুতে এই দলটোৰ বিষয়ে একো নাজানে, ময়ো খুব বিশেষ ইয়াৰ বিষয়ে নাজানো, কাৰোবাৰ সহায় ল'ব লগা হ'ব পাৰে। তো আপোনালোকে দেখা পাব বহু পুৰণি হয়, আৰু ইফালে আছে আপোনালোকৰ দিখৌ নৈ আছে, বহুতে গম নাপায় হয়তো। আৰু শিৱসাগৰত যেনেকৈ শিৱদৌল, বিষ্ণুদৌল আছে, এনেকৈ নাজিৰাত আছে ইয়াৰ গৰখীয়া দৌল। তো ইয়াৰ ভিতৰলৈ আমি সোমাই যাম এতিয়া। অন্ধকাৰ হৈ আছে, কৃষ্ণ। মানুহে আহি ইয়াত চাকি জ্বলায়। এয়া শিৱৰ মূৰ্তি আছে। মই সম্পূৰ্ণৰূপে ভিতৰলৈ যাবলৈ মোৰ অলপ ভয়ো লাগিছে। আন্ধাৰৰ বাবে হয়তো আপোনালোকে সম্পূৰ্ণৰূপে একো দেখা পোৱা নাই। বহুত ঠাণ্ডা জেগাতে আছে। মই ভাবোঁ ইয়াত এনেকৈ মন্দিৰটো ৰখাৰ সলনি অলপ মেৰামতি কৰি যদি ৰাখে, তেতিয়া পিছত মানে কোনোবা যদি আহোঁ বুলি কয় চাই তেওঁলোকে ভাল পাব। আমি যদি ভাবোঁ আমি সকলোখিনি কাম কৰিব পাৰোঁ। অসমত কীৰ্তিচিহ্ন ভৰা বহুখিনি বস্তুৱেই আছে, কিন্তু মানে যিদৰে বাহিৰৰ মানুহখিনিয়ে ইমান উন্নত হৈ গৈ আছে, তো আমি কি নোৱাৰোঁ নেকি অসমখনকো আমি ডেভেলপ কৰিবলৈ? ইমান ধুনীয়াকৈ মন্দিৰটো আছে, অলপ যদি মানে চৰকাৰে সুবিধা কৰে, তো কৰোঁ বুলি ভাবিলে মানে সকলোখিনিয়ে কৰিব পাৰিব। আমিও চেষ্টা কৰিব লাগিব। এই যে চৰকাৰকে চব বস্তুত আমি ঠেলি দিম সেইটো কথাও নহয়। এই ৰাস্তাটোৱেদি যদি যাওঁ, সেইডোখৰত এটা ধুনীয়া পিকনিক স্পট বহিছিলে। তো সেই পিকনিক স্পটটো এটা টাইমত খুবেই চলিছিলে বুলি শুনিছোঁ, কিন্তু তাৰপিছত মানে কি হ'ল কোনো গম নাপায়। চাব পাৰি মানে কিমান ডাঙৰ এৰিয়া। এইখিনিত হয়তো আমি নিজেও ডনেশ্যন গোটাই মেলি এনেকৈ শিৱসাগৰত যিদৰে আছে মুকলি পৰিৱেশ, এনেকৈ যদি আমি কৰোঁ, তো আমি সকলোখিনি কৰিব পাৰিম। আৰু এতিয়া আপোনালোকে গৰখীয়া দলৰ এটা সম্পূৰ্ণ চিনেমেটিক ভিডিঅ' এনজয় কৰক। গৰখীয়া দলৰ বিষয়ে কেতিয়া নিৰ্মাণ হৈছিলে তাৰ বিষয়েতো মই আপোনালোকক জনাব নোৱাৰিলোঁ, তাৰ বাবে খুবেই দুখিত। আৰু ওচৰ এইপিনে কাৰো মানে প্ৰায় ঘৰ নায়েই, মানে মানুহ বিচাৰিলেও নাই, তো সেইকাৰণে বেয়া নাপাব। ইয়াতে এখন চাইনবোৰ্ড মাৰি থৈছে, তাত কিছু গৰখীয়া দলৰ বিষয়ে লিখা আছে, সেইখিনি মই আপোনালোকৰ লগত দেখাই আছোঁ। তো ভিডিঅ'টো পজ কৰি আপোনালোকে পঢ়ি ল'ব। আৰু আছে এইফালে এখন আছে, এয়া ইয়াতে এইখিনি সকলোখিনি বিষয়ে পঢ়ি ল'ব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। তো মই অকণমান আগতে আপোনালোকক কৈছিলোঁ যে অলপ আগতে এটা ধুনীয়া পিকনিক স্পট আছে, তালৈ যাম বুলি ভাবিছিলোঁ, কিন্তু ইয়াত শুনা পাইছোঁ যে ইয়াত বাঘৰ অকণমান উপদ্ৰৱ চলি আছে। তো সেইকাৰণে আজি তালৈ নাযাওঁগৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আৰু আজিৰ এই ভিডিঅ'টো মেছেজটো আছিলে আমাৰ সকলো নাজিৰাবাসী ৰাইজ আৰু মানে অসমবাসী ৰাইজৰ কাৰণেই আছিলে, যাতে আমাৰ এই ঐতিহাসিক বস্তুবোৰ এইদৰে পৰি নাথাকে, তাৰ কাৰণে আমি কি ষ্টেপ ল'ব লাগিব আৰু চৰকাৰে আমাক কি ধৰণে সুবিধা কৰি দিব, তাৰ কাৰণে আছিলে। আমি আমাৰ এই হিষ্টৰিকেল মানে যিখিনি ঠাই, সেইখিনি আমি আৰু কিদৰে ডেভেলপ কৰিব পাৰোঁ, তো সেই ওপৰত ভিত্তি কৰি আজি এই ভিডিঅ'টো বনালোঁ। তো ভিডিঅ'টো আজি ইমানেই আছিলে। আকৌ লগ পাই আছোঁ এটা নতুন ভ্লগত। আৰু আপোনালোকক যিহেতু কৈছিলোঁ এডোখৰ নতুন জেগালৈ যাম বুলি, সেইডোখৰ বিষয়ে এক্সপ্ল'ৰ কৰিম। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ইমানেই আছিলে। থেংক ইউ। ভিডিঅ' কাভাৰ তো ব্লগটো চাই কেনেকুৱা পালে জনাব। আৰু এওঁ নতুন চেনেল এটা খুলি আছে, কৈ দিয়া তোমাৰ চেনেলৰ বিষয়ে। পলাইছে কিয় বে? ঐ